নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিবলৈ ওলাইছোঁ চতুৰ্থমান শ্ৰেণীৰ কবিতা ও লুক এট দ্য মুন। কবিতাটি আৰম্ভ কৰাৰ আগমুহূৰ্তত এখন ছবি আমি দেখা পাইছোঁ আৰু এই ছবিখনত দিয়া আছে যে লুক এট দ্য পিকচাৰ এণ্ড চে হোৱাট টাইম ইট ইজ। ছবিখনলৈ চোৱা আৰু এই ছবিখনত কোনটো সময়ৰ কথা দিয়া হৈছে। নেম দ্য থিংছ ডেট ইউ কেন চি ইন দ্য পিকচাৰ। এতিয়া ছবিখনত কিছুমান চিত্ৰ দিয়া আছে। প্ৰথমতে আমি জোনবাই দেখিলোঁ, জোনবাইৰ কাষত তৰা দেখিলোঁ, তাৰ কাষত এটা লেম্প দেখিছোঁ, গছ এডালত ফেঁচা এটা পৰি আছে। গতিকে এই চিত্ৰখনৰ যোগেদি আমি এটা কথা গম পালোঁ যে এইখন ৰাতিৰ ছবিয়ে হয়। গতিকে এইখন ৰাতিৰ ছবি। এতিয়া আমি বহুত দেৰি নকৰি আমি কবিতাটোৰ ফালে আগবাঢ়োঁ। এতিয়া আমি কবিতাটো পাঠ কৰি দিম তোমালোকৰ এবাৰ। লেটছ ৰিচাইট দ্য পয়েম অ' লুক এট দ্য মুন। অ' লুক এট দ্য মুন, she is shining up there. Oh mother, she looks like a lamp in the air. Last week she was smaller and shaped like a O, but now she is grown bigger and shaped like an O. এতিয়া এই কবিতাটিৰ মই অসমীয়া ভাঙনি তোমালোকক দিব ওলাইছোঁ। অ' লুক এট দ্য মুন, জোনবাইলৈ চোৱা। অ' লুক এট দ্য মুন, জোনবাইলৈ চোৱা। চি ইজ শ্বাইনিং আপ দেয়াৰ, তাই তাত পোহৰ বিলাই আছে। তাই মানে ইয়াতে জোনবাইৰ কথা কোৱা হৈছে। অ' মাদাৰ, অ' মা, চি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ। বতাহত এটা চাকিৰ দৰে দেখা হৈছে। কাক দেখা হৈছে? জোনবাইটো। লাষ্ট উইক চি ৱাজ স্মলাৰ, যোৱা সপ্তাহত তাই সৰু আছিল। এণ্ড শ্বেপ লাইক এ বো, আৰু তাইৰ আকৃতিটো এখন ধেনুৰ দৰে আছিল। বাট নাও চি ইজ গ্ৰ'ন বিগাৰ, কিন্তু এতিয়া তাই ডাঙৰ হৈ আহিছে। এণ্ড শ্বেপ লাইক এন অ', আৰু এতিয়া তাইৰ আকৃতিটো ইংৰাজী ফলাৰ অ' আখৰটোৰ দৰে হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ এবাৰ কবিতাটি পাঠ কৰি দিছোঁ। অ' লুক এট দ্য মুন, জোনবাইলৈ চোৱা। চি ইজ শ্বাইনিং আপ দেয়াৰ, তাই তাত পোহৰ বিলাই আছে। অ' মাদাৰ, অ' মা, চি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ, আৰু তাইক বতাহত উজ্বলি থকা এটা লেমৰ দৰে বা চাকিৰ দৰে দেখা হৈছে। লাষ্ট উইক চি ৱাজ স্মলাৰ, যোৱা সপ্তাহত তাই সৰু আছিল। এণ্ড শ্বেপ লাইক এ বো, আৰু তাইৰ আকৃতিটো এখন ধেনুৰ দৰে আছিল। বাট নাও চি ইজ গ্ৰ'ন বিগাৰ, কিন্তু এতিয়া তাই লাহে লাহে কি হৈ আহিছে? ডাঙৰ হৈ আহিছে। এণ্ড শ্বেপ লাইক এন অ', আৰু তাইৰ আকৃতিটো কেনেকুৱা দেখা হৈছে? ইংৰাজী ফলাৰ অ' আখৰটোৰ দৰে দেখা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰশ্ন উত্তৰ শিতানখিনি মই বেলেগ এটা ভিডিঅ'ত দি দিম। গতিকে যদি তোমালোক মোৰ এই চেনেলটোত নতুন হয় তেতিয়াহ'লে চেনেলটো ভাল লাগিলে, যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ছ' মাছ।